কিমান কুকুৰা আছে ইয়াতে পেহিটো? কুকুৰা তোমাৰ ইয়াত বেছি নাই, ইয়াতে 50টামান হ'ব আৰু এইফালে বাহিৰত আছে তোমাৰ 30-40টামান আছে, সৰু সৰু সেইখিনি বেলেগে বান্ধো। অঁ, আপোনাৰ ইয়াতে মানে ওপৰত হৈছে কুন্দুলি চাং তলত মুৰ্গী মুৰ্গী পুহিছে, মানে জেগা টুকুৰা ভালকে ব্যৱহাৰ কৰিছে আৰু কুন্দুলি বিক্ৰী কৰিব পাৰোঁ। কুন্দুলি বিক্ৰী কৰে ন? এইফালে জিকা, তাৰপিছত কুন্দুলি জিকা আচ্ছা, জিকাবোৰ এনেকে বাৰীৰ যিটো হেৰি ৱালত লগাই দিছে ন? ঘৰতে লগাই দিছোঁ ফেঞ্চিঙত মানে জিকাৰ কাৰণে বেলেগকে চাং বনাই কেনে জেগা টুকুৰা জেগা ইউজ কৰাৰ প্ৰয়োজন নাই। এইটো বহাগী বগৰী, বেল, এতিয়া বগৰীতে বেলো হয়, খাবলৈ হয়। তাৰপিছত তোমাৰ এজোপা ননী মানে আমি আগটো খাওঁ দিনত, হেৰি গোটেই ননী লাগে, ননী খাওঁ। ইফালে আছে তেজমৈ আছে। তেজমৈ কি হয়? তেজমৈ মানে দাঁতৰ কাৰণে ভাল, হাই প্ৰেছাৰ কাৰণে ভাল। ননীটো মানে যেতিয়া ননী গুটিটো নালাগে, এইটো ঔষধ হয়, তেতিয়া আমি আগটো বইল কৰি পেলাই খাওঁ। তাৰপিছত তোমাৰ এইখিনি জিকা, ৰঙা, এইখিনি কোমোৰা। আচ্ছা, পানী কোমোৰা মানে আম গছত দি দিছোঁ, বেলেগ চাং দিবলৈ প্ৰয়োজন নাই। এই কোমোৰা লাগি আছে দেখিছোঁ। অঁ, দেখিছোঁ। এই কোমোৰা ইয়াত আছে, ইয়াত আছে। আপোনাৰ সেইটো চাইডত কিছুমান কুকুৰা আছে, তাত সৰু পোৱালিখিনি থৈছোঁ, মাকে তাত সৰু মাক আৰু পোৱালি। এই ওপৰলৈ চোৱা, তাত পাৰ আছে। কোনফালে? সেই টেংকি তলৰ সেইখিনি পাৰ। অঁ, পাৰ দেখি চাৰিব পাৰ আছে। অঁ, এই পাৰ। এইখিনি অমিতা লগাইছোঁ। অঁ, মানে এইটো এনেকুৱা লেট্ৰিনৰ টেংকিটো। অঁ, টেংকিৰ ওপৰত তাতে বেৰ দি দিছোঁ, বেলেগ আকৌ নালাগে, প্ৰয়োজনীয় নাই। অঁ, গ্ৰেট। আৰু ব্ৰইলাৰ কুকুৰা পুহিছে নেকি? ব্ৰইলাৰ এতিয়া নাই পোহা, আগতে পুহিছিলে। ব্ৰইলাৰ বৰ লেতেৰা চাফা কৰিব লাগে। আগতে পুহিছিলোঁ, 3বাৰ পুহিলোঁ। অঁ, এতিয়া নাই পোহা। লোকেলেই ভাল, আজিকালি লোকেল বিচাৰে মানে। লোকেল কুকুৰাটো বেছি। লোকেল তোমাৰ বজাৰত 500 টকা, এনেইতো আমি 400 টকাত বিক্ৰী কৰোঁ। 1 কেজিত ইমান দাম? অঁ, এয়া কাজি নেমু আৰু এয়া চাওক মোৰ ফেভৰেট জেতুকা গছ, ডালিম জেতুকা। আপুনি হেনা কৰে নে ইয়াৰ পৰা? চুলিত ইয়াৰ পৰাই কৰোঁ। পাতটো শুকুৱাই কেনে খুন্দে নে ডাইৰেক্ট? পাতটো ডাইৰেক্ট মানে হেৰি কৰোঁ, খুন্দি মিক্সিত কেনে দিওঁ, তাৰপিছত তোমাৰ তাতে চাহপাত দিওঁ, অঁ, কেতিয়াবা তোমাৰ নৰসিংহ পাত অকণমান দিওঁ, অঁ, তেনেকৈ কৰোঁ। সেইকাৰণে চুলি নহয়, মানে চুলি নহয় ন? পকাটো কম হয় আৰু অলপ কেঁচা হৈ থাকে, নহয়। অঁ, কুকুৰা পোৱালি কিমান মধুৰি লাগিছে চোৱাচোন, খাবলৈ নাই, কিমান পকিছে বাপৰে। মই যে মধুৰি খাই ইমান ভাল পাওঁ। কমলা, এইজোপা তেজমৈ, এইজোপা পচতীয়া কোনটো? এইটো পচতীয়া। এইটো কি কৰে পচতীয়াই? বহুত দৰৱ হয়, খৰখজুৱতি লগাই দিব লাগে, পেট বিষ হ'লে বা গাৰ বিষ হ'লে, যিবিলাক খাব লাগে। অঁ, আৰু এই বস্তাত এইবোৰ কি হয়? এই ভোট জলকীয়া লগাইছিলোঁ। অঁ, এতিয়া নাই, ছিজনটো শেষ হ'ল। অঁ, ভোট জলকীয়াৰ ওপৰত তোমাৰ জিকা আৰু তিতাকেৰেলা আৰু কোমোৰা। আচ্ছা, তলত ভোট জলকীয়া, ওপৰত জিকা, তিতাকেৰেলা আৰু কোমোৰা আছে। এতিয়া ইয়াতে গোমধানৰ বাকলিবোৰ পেলোৱা হৈছে, সাৰ হ'ব। পচন্দ হোৱাৰ কাৰণে এইবোৰ কি কৰিছে? পুলি পচাইছোঁ। তোমাৰ এইখিনি তোমাৰ কঁঠাল, আম, তেতেলী, আমলখি, জলফাই, ফুলৰ পুলি আছে, এইবিলাক টেঙা। অঁ, এই সাৰটো ক'ৰ পৰা দিয়ে? এই সাৰটো তাৰমানে কি হয়, মই খলিহৈ দিওঁ, খলিহৈ পানীত ঘুলি পেলাই দিওঁ, আৰু তোমাৰ এই যিবিলাক পচন সাৰ আৰু যিখিনি মুৰ্গী পুহিছোঁ যে, তাৰ যিবিলাক পায়খানা, তাৰমানে সেইখিনি বৰ উন্নত সাৰ আৰু বৰ সুন্দৰ। অঁ, চব মানে অৰ্গেনিক। বেলেগ খাই দিয়া। কুঞ্জলতা ফুল, এইটো ইন্দ্ৰমালতী। আচ্ছা, ইন্দ্ৰমালতী। যে তোমাৰ আমি আৰ্টিফিচিয়েল গছ কৰিছোঁ আৰু এই গছজোপা মানে ইয়াত নাছিল, মোৰ হাতত আপুনি বেলেগৰ পৰা আনি কিনে লগাই দিছে। তাতে তোমাৰ ইয়াতে চোৱা, এইবিলাক ফাকবিলাকত দি দিছোঁ, পুলি দি দিছোঁ। মই নহয়, মোৰ ছোৱালীজনীয়ে কৰিছে এইবিলাক। অঁ, এইবোৰ আমাৰ মনিৰ কামাল, তাই মাইণ্ডটো বহুত ক্ৰিয়েটিভ যে, তাই এইবোৰ এনেকৈ কৰি থাকে। চব ক'ৰ গছৰ মাথা আনি কিনে ক'ত ফুল লগাইছে। এইবিলাক কচু, সেন্দুৰীয়া এইটো কচু, এইটো সেন্দুৰীয়া কচু, এইটো দুপৰ টেঙা, এই ইন্দ্ৰমালতী হয়। এইবোৰতো মানুহে জানে আৰু। এইবোৰ চব কেনেকৈ পেইণ্টিং কৰিছে গছত।
পাই দেখিছানে এই ডাবৰবিলাকত পোকবিলাক পাই তাৰমানে সেইবিলাক খাই পেলাই তাৰমানে জিকা চাওক ক'ত লাগি আছে ইলেক্ট্ৰিক ৱায়াৰত জিকাৰ লতা আৰু তাতে আপোনাৰ জিকা লাগি আছে এতিয়া আমি যাওঁ অকণমান ওলাই সেইদিনাখন যে দেখাইছিলোঁ ভিডিঅ'টো জীয়া নৈখন তাৰ ওচৰে পাজৰে যাওঁ স্কুল এহেড তাৰ মানে সন্মুখত আছে চেণ্ট থমাছ হাই স্কুল দূৰত আছে জিৰণি চৰাটো সেইফালে দিয়ে যায় চেণ্ট থমাছ হাই স্কুল এইটো হৈছে ৰাস্তাটো নৈ পাৰলৈ আহোঁতে মই ৰাস্তাত কাষত ছাৰক লগ পালোঁ আমাৰ শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক আছিল আমাক পঢ়াইছিলে ছাৰে দেৱেন ছাৰ তেখেতৰ এখন বাৰী হয় ইয়াত তেওঁ বিভিন্ন ধৰণৰ খেতি কৰি আছে ছাৰ আপুনি ইয়াতে কি কি খেতি কৰিছে নাৰিকল আছে তামোল আছে মাজে মাজে লিচু আছে এইবিলাক কলগছ আছে আৰু এইবোৰ ঘাঁহ লগাইছোঁ গৰুৰ কাৰণে তাৰমানে জেগা টুকুৰা ভালকৈ ইউজ কৰিছে ভালকৈ ইউজ কৰিছোঁ গাই আছে নেকি আপোনালোকৰ গাই গৰু আছে নেকি গাই এজনী আছে এইছে তাৰ কাৰণে অ'কে 75% মই ভালকৈ বুজি পোৱা নাই কি তাৰমানে মানে কি বস্তু লোকেল গাইৰ লগত মানে আজিকালি ভেৰাইটি টাইপৰ গাই আছে ন হয় তেনেকৈ ধৰক জাৰ্চি আছে তোমাৰ এইচেপ আছে এইফালে আৰু বহুত কোৱালি নামবোৰ পাহৰিছোঁ মই আছে তেনেকৈ এজনী ইয়াৰ মাকজনী আছিলে আপোনাৰ তোমাৰ হেৰি এইচেপ ইয়াত আকৌ এইচেপ এতিয়া এইচেপৰ কাৰণে এক্সপ'জ কৰি মাক আছিলে 50% একেবাৰে তাই বুঢ়ী আইতা আছিলে মানে লোকেল বুঢ়ী আইতাৰ পৰা ক্ৰছ কৰি দিওঁ মাকজনী 50% মাকক আকৌ নেক্সট ক্ৰছ কৰি এতিয়া 75% আচ্ছা ইয়াক আকৌ ক্ৰছ কৰা হ'ল এতিয়া 87.5% আহি পোৱালি দিবি দুমাহৰ পাছত দিব আৰু কি পোৱালি দিয়ে এতিয়া ইহঁতৰ পৰা মানে গাখীৰটো বেছিকৈ পোৱা যায় গাখীৰ বেছি পোৱা এইটো বোলে এইবিলাকৰ প্ৰায় মানে 40, 50, 60 এনেকৈও পোৱা যায় ন গাইৰ লগত তোমাৰ খোৱাৰ লগত দিব কেনেকৈ তুমি খুৱাইছা আৰু গাইজনী কেনেকুৱা কোৱালিটি মানে নৰ্মেল জাৰ্চি গাইটো যেনেকৈ ব্ৰইলাৰ কুকুৰাৰ নিচিনাকৈ ঘুমাই থাকে ভিতৰতে ই সেনেকুৱা নহয় মানে ইয়াৰ মিক্সড লোকেল কোৱালিটি কিছুমান কেৰেক্টাৰিষ্টিক্স থাকে ইয়াক এতিয়া ধৰক মই ভিতৰতে বান্ধি ৰাখিছে কাৰণ বাহিৰলৈ গ'লে আজিকালি চৰিবলৈ জেগা নাই বাহিৰত গ'লে কি হয় ফেটছটো কমি যায় ন যিমান ঘূৰিব যিমান খাব খোৱা বস্তুটো ঘূৰোতে তাৰ এনাৰ্জি লছ হয় গতিকে ৰুমৰ ভিতৰতে সোমাই থাকিলে খাব সেইটো ষ্ট'ৰ হৈ থাকিব এইটো মানে আমাৰ এইটো কি ব্ৰইলাৰটো ষ্টাইলৰ ব্ৰইলাৰ একে জেগাত খাব হ'ব গতিকে ফেটছটো বাহিৰতে 2 কেজি হৈ যায় আৰু ঠিক এইবিলাকো তেনেকুৱা জাৰ্চিবিলাকৰ আজিকালি মানে আধুনিক পদ্ধতি যিবিলাক গাই পোহে এই গাইবিলাকৰ চিষ্টেমটো তেনেকুৱা মানে একে জেগাতে গোহালিৰ ভিতৰত বান্ধি থৈ দিয়া থাকে তাতে সিহঁতে দানা পিনা চব যোগান ধৰে আৰু তাৰপৰা খাই থাকে আৰু গাখীৰ দি থাকে আৰু 100% সিহঁতৰ গৰু মূৰ গোবৰ চব মানে ভিতৰতে জমা হৈ থাকে সেইফালে প্ৰফিট আৰু দুটা বস্তু আহে ঠিকে আছে ছাৰ এই ঘাঁহবোৰ কি ঘাঁহ হয় এইবোৰ সিটো হ'ল গুণিয়া এইটো আপুনি কিনি আনি কিনে ৰুইছে নে মই অৰুণাচলৰ পৰা বিচাৰি 2 দিন গ'লো এই লকডাউন টাইমতে মটৰচাইকেল লৈ গ'লো ভাল নহ'ল নেক্সট টাইম আকৌ গাড়ী লৈ গ'লো ভাড়াকৈ বতৰ ভাল বতৰ নপৰিলে কিছুমান বহুত মৰি গ'ল তাৰপৰা আকৌ আনি এতিয়া ৰুই আকৌ কাটি আকৌ ৰুই আছোঁ ধুনীয়া এইটো হ'ল মোৰ কি না সঠিক ক'ব নোৱাৰো কিন্তু মই নেটৰ পৰা চাওঁতে পাৰা হ'ব লাগে তাৰমানে ঘাঁহটো ঘৰতে খেতি কৰিলেতো চিন্তাই নাই চিন্তা নাই গোটেই বাৰীখন গৰুজনীৰ কাৰণে মানে মেলিব নালাগে 100% ঘৰৰ ভিতৰতে খাই পাৰিব ভালে কথা ছাৰ সদায় ঘাঁহ দানা বনোৱা হয় এইফালে গুণধান তাৰপিছত ইফালে আমাৰ চাপৰ ডেইলি মানে দিয়া হয় মানুহৰ যিমান খানা লাগে তাত সদায় ইমান খানা দিয়া হৈ আছে ঠিকে হ'লে কি এটাতকৈ গাড়ীৰ কাৰণে কি লাগে ঘাঁহটো মেইন বস্তু হয় তেনেহ'লে আপুনি এতিয়া ছাগলী পুহিব পাৰিব ছাগলী ঘাঁহটো হ'ল ছাগলী পুহিব পাৰিম ঘাঁহটো হোৱা নাই ছাগলী পোহা নাই মই এতিয়ালৈকে ঘাঁহটো কমপ্লিট হৈ গ'লে ছাগলী পুহিব পাৰিম মানে ঘন হৈ গ'লে মানে আৰু ছমাহৰ ভিতৰত মানে কমপ্লিট হয় ছমাহ নাই 3-4 মাহত কমপ্লিট হৈ যাব মাজে মাজে কলম কৰি থাকিব লাগিব চাগে কলম কৰি মানে কাটি খুৱাই থাকিব লাগিব কাটি থাকে ওলাই থাকিব সেইটো ভালে যিমান গুৰি কাটি দিবা এতিয়া মই কটা নাই ৰুবলৈ বুলি কটা নাই ধুনীয়াকৈ কাটি দিবা কটাৰ লগে লগে সি আকৌ ফুলি পকা ওপৰত ডাঙৰ হৈ গৈ থাকিব ছাৰ নাৰিকল চাৰিকল কিবা কিবি বিকি চিকি কৰিছেনে খাবলৈ হৈছেগে নে এতিয়া পানীৰ অসুবিধা আছে ডেইলি 20 লিটাৰ পানী দিবলৈ আমি খাবলৈ পানী নাপাওঁ ইয়াত গতিকে 20 লিটাৰ দিয়াটো আমাৰ কাৰণে আচ্ছা
পানী চিষ্টেম এটা কৰিম। পানী নৈৰ পৰা যদি মেচিনেৰে আনিব, নৈৰ পৰা মেচিনেদি তুমি তোমাৰ নুপুচাব ন, বহুত খৰচা বেছি হ'ব। ওপৰত হৈছে ওপৰত এতিয়া চলাৰ চিষ্টেমত মানে পুতিব লাগিব, চলাৰ যিটো অট'মেটিক ওলাই থাকিব ন। হয় তাৰ চিষ্টেমটো ভাবি আছোঁ লাহেকৈ, পোৱাগৈ নাই এতিয়ালৈকে। হয় ছাৰ, ঠিকে। অহা বছৰ মানে কমপ্লিট কৰিব পেলাই নাৰিকল, তামোল আৰু ঘাঁহৰ কাৰণেও পানী লাগে ন। হয় ছাৰ, তেতিয়া ভাল হৈ যাব। ভালেই। এনেকৈ মানুহে কৰি থাকিব লাগে একচুৱেলি। মানে বহুত দিন বৰষুণ দিয়াৰ কাৰণে, বতৰৰ কাৰণে বহি আছে, এতিয়া বৰষুণ দিলে ধুমাটো ভালেই বহি আছে। ভাল হয়, অলপ বাঢ়িলেই। আপুনি নিজে হাতে কামে লাগে ন? মানুহ ৰাখেনে? নাই নাই, মানুহ নাই, গোটেইবোৰ নিজে কৰিছে? চব ছাৰ নিজে কৰে। সেইটো গ্ৰেট। ইমান হেৰি আছে, শাকৰ বাৰী। এবাৰ ভিতৰত সোমাব লাগিব, বাহিৰৰ পৰা দেখিছোঁ, ধুনীয়া লাগিছে। মানুহ নাই। হয় হয়, উপায়টো নাই ন, ইয়াত মানুহ পাবলৈও নাই। হয়, নিজে কৰিলে ভালো একচুৱেলি, এটা কাৰণে নিজে খাব স্বাস্থ্যটো ভাল। 100% মেডিচিন ফ্ৰী, হয় হয় মানে ফাৰ্টিলাইজাৰ ফ্ৰী। হয়, গতিকে আমাৰ নিশ্চিন্ত কাৰোবাক খাব দিলেও যে মই হয় চিঞৰ এনেকৈ ক'ব পাৰোঁ। হয় হয়, বহুত ভাল ছাৰ। ইয়াৰ এটা বহুত ভাল আদৰ্শ আপুনি দেখুৱাইছে। এনেকৈ মানুহে কৰিব লাগে একচুৱেলি। কৰিছে বহুতে লাহে লাহে, বহুত লাহে লাহে ষ্টাৰ্ট হৈছে একচুৱেলি। আগতে মানুহে গম পোৱা নাছিল, ইমান জ্ঞান নাছিল, এইবিলাক বুজাও নাছিল, স্কোপবিলাক দেখা নাছিলে, কি স্কোপ আছে। হয়, এতিয়া এজন এজনকৈ ধৰক মই এতিয়া লাহেকৈ গৰুটো ষ্টাৰ্ট, কোনোবা ছাগলী ষ্টাৰ্ট কৰিছে, মানুহে গম পাইছে ছাগলী পুহিব পাৰে, হয় গৰু পুহিব পাৰে। হয়, এতিয়া এজনে যদি মই অন্তত 20-30 লিটাৰ গাখীৰ উলিয়াব পাৰোঁ, হয়, এতিয়া মানুহ আকৌ 20জন মান নিজে আহিব ন, হয়, দেখোন চলিব পাৰি। হয়তো, গাখীৰ হ'ব, পোৱালি হ'ব, হয় ছাৰ, গোবৰো হ'ব, হয় হয়, সেইখিনিৰ পৰা আহি যাব ন। তাতে গোবৰৰ পৰা সাৰো হ'ব। দেখুৱাব পাৰিলেই হ'ল আৰু। হয় হয়, চাই আছোঁ মোৰ মানে নেক্সট। হয়, আপুনি কৰক ছাৰ, মানুহে আপোনাৰ পৰা প্ৰেৰণা পাব। মানুহে একচুৱেলি দেখি কেনেহে শিকে ন বেছিকে। বিশ্বাস নকৰে একচুৱেলি। হয়, অ'কে ছাৰ, থেংক ইউ ছাৰ, থেংক ইউ ছ' মাছ। কৰি থাকক, হ'ব ছাৰ। সেইদিনাখন যে দেখাইছিলোঁ পুখুৰীটো, এতিয়া চাওক পুখুৰীটোৰ বিষয়ে পেহীয়ে কিছু কথা ক'ব। পুখুৰীটো তোমাৰ ৰাইজৰ হয়, তাৰমানে 5 নং শান্তিপুৰ গাঁৱৰ এনেই পৰি থকা আৰু কিছুমান মানুহে আগতে মাছ মাৰিছিলে। তাৰপিছতে তোমাৰ পঞ্চায়তে তাৰমানে দুবাৰ খান্দি দিলে। এতিয়া তাৰমানে কোনোবাই গ্ৰুপকৈ পুহিব পাৰিব, কোনোবা পাৰ্চনেলি কোনো ইয়াত পুহিব নোৱাৰে, আৰু কোনো চৰকাৰক দিব নালাগে। গ্ৰুপকৈ পুহি পেলাই প্ৰফিটটো নিজে লয়। প্ৰফিটটো মানে সেই গ্ৰুপৰ মাজত ডিভাইড হৈ যায়। পাহাৰৰ পৰা ডাঙৰ নদী নহয়, তাৰমানে পাহাৰৰ পৰা ওলাই আহিছে, কিন্তু পানীৰ সোঁতটো বেছি আছে। কিন্তু ইয়াত এটা বৈশিষ্ট্য আছে কি, তোমাৰ যিমান বাৰিষা হ'লেও তাৰমানে ইয়াতকৈ পানী নাবাঢ়ে। যিহেতু বানপানী নহয়, গতিকে এটা চিকিয়ৰ ন, মানুহে বিন্দাছ চিন্তা নকৰাকৈ ঘৰ বাৰী বনাব পাৰে। আমি মানে ইপাৰৰ পৰা সিপাৰ খোজকাঢ়ি পাৰ হ'ব পাৰোঁ, পাৰ হৈ কেনে সিটো পাৰলৈ যাব পাৰোঁ। আৰু নৈ সিপাৰে কি আছে দেখাওঁ আপোনালোকক। সেইটো চাওক, মানুহে হেৰি কৰি আছে, কচু কাটি আছে, গাহৰি দানা। দেখিছেনে ইমান পটককৈ পাৰ হ'ল নৈখন। কচুবোৰ কাটি কেনে থোৱা হৈছে। নৈ পানীটো চফাই, পুখুৰী পানীও চফা, দেখিছেনে? পাহাৰৰ এটা পাৰ্ট হয়, সেইকাৰণে মাটিবোৰ ওখ হয়, দেখিছেনে? পেহীয়ে ঢেকীয়া ছিঙিছে। ইয়াৰ ঢেকীয়াটো বোলে খাবলৈ ইমানেই টেষ্টি। বজাৰত তোমাৰ একদম লেৰেলা, তাকে মুঠাত 10 টকা দি কিনে খাবা। ছাগলী কি নৈ পাৰত ছাগলী কেলে মানে পানী খাবৰ কাৰণে? মানে এইবিলাক ঘাঁহটো বেলেগ ঘাঁহ দৰকাৰ নাই না। পানীও খাব পাৰিব ইয়াৰ পৰা? পানীটো খাব পাৰিবই বাৰু, ছাগলীয়ে বহুত বেছি পানী নাখায়, কম খায়। ঘাঁহটো মানে প্ৰচুৰ পৰিমাণে ঘাঁহ। এনেই অকল পুহি আনি পেলাই অকল মেলিহে দিছে, গধূলি সোমাই। একো টেনশ্যন নাই ন? একো লেবাৰে নাই। ইয়াতে সিহঁতে কুকুৰা পালিছিলে। কি হ'ল আকৌ এতিয়া? ৰাতি মন আছে যে এজনী বাই বোলে হেৰি কিবা ভিডিঅ' কৰে। ইয়াতে কুকুৰা পালিছে, সিহঁতে কুকুৰা বন্ধ কৰি দিছে। চাবিটো ক'ত আছে? লোকেল নে ব্ৰইলাৰ? এইটো ব্ৰইলাৰ বুলিও আছে নেকি? মই যে গম পালোঁ কয়লাৰো আছে। কয়লাৰখিনি হেৰি আকৌ ঠেংখিনি হালধীয়া আৰু বহুত কণী পাৰে, ডেইলি ৰেগুলাৰ কণী পাৰে, ডেইলি পাৰিব। উমনি নলয়। বহুত ডাঙৰ ডাঙৰ। বজাৰত মানে তোমাক কোনেও পইচা দিবলৈ টান নাপাব, ইমান ডাঙৰ ডাঙৰ কণী। ইফালৰ পৰা এই ওখ আপোনাক দেখাইছিলোঁ যে, সেইফালেদি উঠি গৈ কেনে গ'লে মানে হলখনি গাঁওখন পায়গৈ। সেইদিনাখন আমি ইয়াতে পাৰ হৈ ভিডিঅ' কৰিছিলোঁ আকৌ।
এইবোৰ তেল নেকি? তেল নেকি এইটো? সেইডোখৰত শিল বেছি আছে, তাত ঘৰখনটো বেছি হ'লে মানে হেৰি শব্দ খুব হয়। সুন্দৰ শব্দ হয়। তাৰপিছত নিশা যেতিয়া আহিবা নহয় জোনৰ জোনাক ইমান সুন্দৰ এটা শব্দ আহে এইফালে জোনৰ পোহৰ ন কলকলাই থাকে নদীখন একেবাৰে। শব্দবিলাক বেছি গভীৰ হয় ন। আমাৰ গুৱাহাটীৰ ভৰলু নৈখন আৰু এখন নৈ পাৰ্থক্যটো চাওকচোন। ভৰলু নৈত এনেকুৱা গেলা গোন্ধ। তোমাৰ গৰম দিনত আহিলে কি ক'বা, সেইফালে বাইক চাইকেল তাৰপিছতে তাৰ ওপৰত বহি ল'ৰাবোৰ মানে বিন্দাছ হেৰি খেলে আৰু চাগে ন নদী চাই থাকে আৰু। যাওঁ আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। কেনেকৈ লাগিল ভিডিঅ'টো চাই জনাব। যদি ভাল লাগিলে এটা লাইক কৰিব, নতুনকৈ আহিছে যদি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। বাই বাই। বাই বাই।